নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলত। আমি প্ৰথম যাম আজি নিগেটিং শিৱদৌল, তাৰ পৰা যাম গানৰ ষ্টুডিঅ', গতিকে চাই থাকক ভিডিঅ'টো। ভাত পানী খাই ৰেডি হৈ গ'লোঁ, একদম ওলাই কৰি ৰেডি হৈ গ'লোঁ। এতিয়া যাম প্ৰথম নিগেটিং শিৱদৌল, তাৰ পৰা যাম গানৰ ষ্টুডিঅ', গতিকে চাই থাকক ভিডিঅ'টো। আমি আহি আছোঁ এতিয়া নিগেটিং শিৱদৌল, তাৰ পৰা যাম গানৰ ষ্টুডিঅ'। পাই গ'লোঁ সি শিৱদৌল এনে আছে। নমস্কাৰ, আহি আছোঁ শিৱদৌল। পাই গ'লোহি আমি নিগেটিং শিৱদৌল, আৰু এইপিনে লৈ লৈছোঁ চাকি জ্বলাম, তাৰপৰা যাম গানৰ ষ্টুডিঅ'। চাই থাকক ভিডিঅ'টো। পাই গ'লোহি আৰু বৰ বেছি দূৰ নাই, গতিকে ভোক লাগিছে, কিবা এটা খাই লওঁ। গতিকে ইয়াত কিবা এটা খাই লওঁ বলক, কিবা এটা খাই লওঁ। বহি আছোঁ আৰু এইপিনে আছে বিদ্যুৎ, কিবা এটা কৰি দিয়া। হয়, এয়া ভাল লাগিছে আহি পেলাই পালোহি আৰু অকণমান দূৰ আছে, আমি কিবা এটা খাই লওঁ ইয়াতে। কিবা এটা খাই লওঁ, কালি ক'ৰবাত গৈছিলে 2টা বজাতহে ঘৰ সোমাইছেহি আজি, গতিকে কিবা কিবি খাই লওঁ, ভোক লাগিছে। তো চব পৰিৱেশটো কিমান এটা ধুনীয়া পৰিৱেশ। আমি খাই লওঁ ফ্ৰাইড চিকেন ৰাইচ, গতিকে চিকেন আছে নাই সেইটোহে নাজানো, একদম খালী লাগিছে। ঐ চিকেন আছে নাই ইয়াত? নাই নাই চিকেন আছে, অকণমান সৰু সৰু আছে, দামো বহুত লৈছে, খালি চিকেন বস্তু কম দিছে। একো নাই, ভোক লাগিছে, খাই ল'ব লাগিব, তো খাই লওঁ। আমাৰ খাই কৰি হৈ গ'ল, আৰু এতিয়া যাম গানৰ ষ্টুডিঅ', তো ব'লক। আমি পাই গ'লোহি গানৰ ষ্টুডিঅ', তাত আছে গানৰ ষ্টুডিঅ', গতিকে সোমাই যাওঁ ব'লক। পাই গ'লোহি গানৰ ষ্টুডিঅ', আৰু পিনে নয়নদাই কাম কৰি আছে, আৰু এইজন আহিছে বাঁহী বজাব বোলে। আপোনাৰ নামটো কৈ দিব দাদা। মোৰ নাম প্ৰতিম গগৈ। তেওঁ আমাৰ গানতে বাঁহী চাহী বজাই আছে, গতিকে বহুত ধুনীয়া বাঁহী বজায়। বাঁহী বজাও ইয়াত চাব। বজাওঁ নমস্কাৰ, আমাৰ গাইড কমপ্লিট হ'ল, আৰু এইপিনে আছে ষ্টুডিঅ' মেক মিউজিকৰ স্বত্বাধিকাৰী নয়নমণি দা। তেওঁ গানটোৰ বিষয়ে কিবা এটা ক'ব। পলাশে শিৱৰাত্ৰি উপলক্ষে এটা সুন্দৰ শিৱৰ গান কৰিব লৈছে আমাৰ তিয়কৰ মেক মিউজিক ষ্টুডিঅ'ত। খুব সুন্দৰ গীত, পলাশে নিজে গাব। গীতটো শুনি গাইডটোতে ভাল লাগিছে, মিউজিকখিনি কৰিলে নিশ্চয় আৰু ভাল লাগিব। আপোনালোকে ফেব্ৰুৱাৰী মাহত গীতটো ইউটিউবত উপলব্ধ হ'ব। আৰু গানটো মই লিখিছোঁ, আৰু মোৰ ভাইটি পিংকু নাথে লিখিছে। আপোনাৰ ষ্টুডিঅ'টো ক'ত আছে? ষ্টুডিঅ'টো আমাৰ তিয়ক টাউনৰ মাজমজিত অৱস্থিত, যোৰহাটৰ তিয়কৰ একেবাৰে টাউনতে। আপোনালোকে তিয়ক টাউনলৈ আহিলে ইয়াতে পাব, দেখিব বৰা বজাৰ ওচৰতে। গতিকে ইমানটা ভিডিঅ'টো আমি সমাপ্ত কৰিব লাগিব। যদি ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।